নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ডাৰ্ক ৰিয়েলিটি দ্য ডাৰ্ক ৰিয়েলিটিলৈ আপোনাক স্বাগতম জনাইছোঁ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব ইন্দিৰা গান্ধী হত্যাকাণ্ড কিয় আৰু কেনেকৈ সংঘটিত হৈছিল চাওঁ আহক ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক 1984 চনৰ 31 অক্টোবৰৰ পুৱা 9:30 নতুন দিল্লীৰ চফদাৰজং ৰোডত থকা বাসগৃহত হত্যা কৰা হয় 1984 চনৰ 1 পৰা 8 জুন তাৰিখৰ ভিতৰত ইন্দিৰা গান্ধীয়ে জৰ্নাইল সিং ভিন্দৱাল আৰু তেওঁ অনুগামীসকলক স্বৰ্ণ মন্দিৰৰ পৰা নিশ্চিহ্ন কৰাৰ নিৰ্দেশ দিছিল আৰম্ভ হৈছিল সেনাবাহিনীৰ অপাৰেশ্যন ব্লু ষ্টাৰ এই অপাৰেশ্যনৰ পিছত তেওঁ দেহৰক্ষী শতবন্ত সিং আৰু বিন্ত সিঙে তেওঁক হত্যা কৰে মন্দিৰটোৰ ওপৰত সামৰিক অভিযানক ভাৰতৰ ভিতৰত এক সকলোতে সমালোচনা কৰা হৈছিল অপাৰেশ্যন ব্লু ষ্টাৰ আছিল ভাৰতৰ ইতিহাসত এক বৃহৎ সামৰিক অভিযান এই অভিযানত ভাৰতীয় সেনাবাহিনীৰ প্ৰায় 83 জন লোকৰ মৃত্যু হয় আৰু 700 জন লোক আহত হয় আৰু এই অভিযানত 450ৰ পৰা 500 জন শিখ বিদ্ৰোহী নিহত হয় অপাৰেশ্যনৰ পিছত ইন্দিৰা গান্ধীৰ জীৱনৰ প্ৰতি ভাবুকি বৃদ্ধি পাইছিল সেই অনুসৰি হত্যাৰ সন্দেহত চোৰাংচোৱা ব্যুৰোৱে তেওঁ ব্যক্তিগত দেহৰক্ষীৰ পৰা শিখ বিষয়া দুগৰাকীক আঁতৰাই দিয়াৰ পৰামৰ্শ দিছিল কিন্তু ইন্দিৰা গান্ধীয়ে ভাবিছিল যে ইয়াৰ ফলত জনসাধাৰণৰ মাজত তেওঁ শিখ বিৰোধী ভাৱমূৰ্তি অধিক শক্তিশালী হ'ব আৰু সেইবাবে দিল্লী আৰক্ষীক তেওঁ শিখ দেহৰক্ষীখন আঁতৰাই নিদিবলৈ নিৰ্দেশ দিয়ে 1984 চনৰ 31 অক্টোবৰ প্ৰায় 9:20 ইন্দিৰা গান্ধীয়ে আইৰিছ টেলিভিছনৰ বাবে এখন তথ্যচিত্ৰ চিত্ৰগ্ৰহণ কৰি থকা ব্ৰিটিছ অভিনেতা পিটাৰ উষ্টিনভৰ সাক্ষাৎকাৰ ল'ব গৈছিল তেওঁৰ লগত আছিল কনিষ্টবল নাৰায়ণ সিং ব্যক্তিগত নিৰাপত্তা বিষয়া ৰামেশ্বৰ দয়াল আৰু গান্ধীৰ ব্যক্তিগত সম্পাদক শতবন্ত আৰু বন্দুক সিঙে পহৰা দিয়া গেট এখনৰ সৈতে গান্ধীলৈ গুলীচালনা হয় বিএতে তেওঁ 0.38 9.7 মিলিমিটাৰ ৰিভলভাৰৰ পৰা তেওঁ পেটত 3টা গুলী চলায় আৰু তাৰপিছতে শতবন্তই মাটিত পৰি যোৱাৰ পিছত তেওঁ ষ্টাৰ্লিং ছাব মেচিন গানৰ পৰা 30টা গুলী চলায় তাৰপিছত দুইজন মানুহে নিজৰ অস্ত্ৰ-শস্ত্ৰ পেলাই দিলে আৰু বিএনতে ক'লে মই যি কৰিব লাগিছিল সেয়া কৰিলোঁ আপুনি যি কৰিব বিচাৰে তাকে কৰক ইয়াৰ পিছৰ 6 মিনিট এগৰাকী বিষয়াক বন্দী কৰি হত্যা কৰা হয় 1989 চনত সহযোগী কেওৰ সিঙৰ সৈতে শতবন্ত সিঙক ফাঁচি দিয়া হৈছিল পেন গান্ধীৰ অন্যতম প্ৰিয় পোহৰী আছিল যাক তেওঁ 10 বছৰ ধৰি চিনি পাইছিল শিখ ধৰ্মৰ হোৱাৰ বাবে অপাৰেশ্যন ব্লু ষ্টাৰৰ পিছত তেওঁ গান্ধীৰ স্থাপনৰ পৰা আঁতৰাই দিয়া হৈছিল কিন্তু গান্ধীয়ে তেওঁক পুনৰ নিযুক্তি দিছিল হত্যাৰ সময়ত শতবন্তৰ বয়স আছিল 22 বছৰ আৰু মাত্ৰ 5 মাহৰ আগতে তেওঁক গান্ধীৰ পোহৰীত নিযুক্তি দিয়া হৈছিল গান্ধীক পুৱা 9:30 নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সলৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁ অস্ত্ৰোপচাৰ কৰে 2:20 ইন্দিৰা গান্ধীক মৃত ঘোষণা কৰা হয় তীৰ্থদাস ডোগৰাৰ নেতৃত্বত চিকিৎসকৰ এটা দলে মৰণোত্তৰ পৰীক্ষাত ষ্টাৰ্লিং ছাব মেচিন গান আৰু ৰিভলভাৰৰ পৰা গান্ধীক 30টা গুলী আঘাত কৰা বুলি উল্লেখ কৰে আক্ৰমণকাৰীয়ে ইন্দিৰা গান্ধীৰ ওপৰত 33টা গুলী নিক্ষেপ কৰিছিল ইয়াৰ 23টা গুলী আঘাত কৰিছিল আৰু 23টা গান্ধীৰ শৰীৰৰ মাজে পাৰ হৈ গৈছিল আনহাতে 7টা গুলী ভিতৰত থাকি গৈছিল ভাৰত চৰকাৰে 1 নৱেম্বৰৰ পৰা 12 নৱেম্বৰলৈ পতাকা আধা নমাই ৰাষ্ট্ৰীয় শোক প্ৰকাশ কৰাৰ নিৰ্দেশ দিয়ে আৰু বাতিল কৰে মনোৰঞ্জন আৰু সাংস্কৃতিক অনুষ্ঠান 1 নৱেম্বৰৰ পুৱা গান্ধীৰ মৃতদেহ দিল্লীৰ পথৰ মাজেৰে 3 মূৰ্তি ভৱনলৈ লৈ যোৱা হয় 3 নৱেম্বৰত মহাত্মা গান্ধীৰ স্মৃতিসৌধ ৰাজঘাটৰ সমীপত শক্তিস্থল নামৰ এলেকাত পূৰ্ণাংগ ৰাষ্ট্ৰীয় সন্মানেৰে ইন্দিৰা গান্ধীক বিদায় দিয়া হয় জ্যেষ্ঠ পুত্ৰ তথা উত্তৰাধিকাৰী ৰাজীৱ গান্ধীয়ে মুখাগ্নি কৰিছিল ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ পিছত প্ৰতিশোধমূলক হিংসাত 8,000 শিখ লোকৰ মৃত্যু হৈছিল গান্ধীৰ হত্যাকাণ্ড তদন্তৰ বাবে ন্যায়াধীশ মনোহৰলাল পানলাল ঠাকৰক নেতৃত্বত আয়োগ গঠন কৰা হৈছিল ন্যায়াধীশ ঠাকৰাৰ তদন্ত আয়োগে হত্যাকাণ্ড আৰু ষড়যন্ত্ৰ কোণটোৰ সুকীয়া তদন্তৰ পৰামৰ্শ আগবঢ়ায় ঠাকৰাৰ প্ৰতিবেদনে সন্দেহৰ এংগুল আৰ.কে. দাৱনৰ ফালে আঙুলিয়াই দিছিল ইন্দিৰা গান্ধীক হত্যা কৰা দুজন প্ৰহৰীৰ জীৱনত ৰঞ্জিত গ্লেমাৰ কৰি কোম দে হিৰে নামৰ এখন পাঞ্জাবী চিনেমা 2014 চনৰ 22 আগষ্টত মুক্তি পাবলগীয়া আছিল কিন্তু ভাৰত চৰকাৰে চিনেমাখন 5 বছৰৰ বাবে নিষিদ্ধ কৰিছিল